guys, welcome back to my YouTube channel. আজি আমি গৈ আছো ফগিহুৰাতৰ সৰু পেহিহঁতৰ ঘৰলৈকে। আজি আমি মাছ মাৰিব গৈ আছো এতিয়া পেহিহঁতৰ ঘৰলৈকে। মাছ ধৰি মাছি খাব আপোনালোকে দেখাই আছো। আৰু আমাৰ লগত আছে আজি বিস্তি দেখা। এইটো বিস্তি দেখাই দিয়া মোক। এইটো বিস্তি আৰু এনেদৰে আমি গৈ আছো এতিয়া। পেহিহঁতৰ ঘৰৰ কাষত ওচৰতে হয়, কলবাৰীৰ তাতে হয়। আৰু এইখন হৈছে কলবাৰী প্ৰাথমিক বিদ্যালয়। আমি এতিয়া এনেদৰে গৈ আছো এতিয়া আৰু আমি ঘৰ পামে পেহিহঁতৰ। এতিয়া আমি পাই গলো। এইটোৱে হৈছে আমাৰ পেহিহঁতৰ ঘৰ। আমি পাই গলো এতিয়া গাড়ীৰ পৰা নামিলো। আৰু এইজন হৈছে পেহা আৰু এইজনী হৈছে পেহী আৰু সেইজনী পেহীৰ ছোৱালী। আৰু পেহাই মাছ ধৰাৰ কাৰণে যি সামগ্ৰী লাগে সেইখিনি সামগ্ৰী লৈ আছে। আৰু ফগিহুৰাই লৈ থকাখন সেইনি আৰু সেইটো হৈছে খালৈ। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিব ওলাইছো। মাছ পাওঁ আমি এতিয়া গৈছো এনেদৰে। আৰু এইফালে পেহাই কোদাল টিং এনেকৈ লৈ আৰু ফগিহুৰাই এইফালে বাল্টি লৈ আৰু মই পিছফালে কেমেৰা লৈ গৈ আছো। এতিয়া আমি গৈ আছো পুৰা পথাৰলৈকে মাছ ধৰিম। আজি তামাম এক্সাইটেড হৈছো। ফিলিংটো কেনে? মাছ মাৰা যাম আজি বহুত দিনৰ মূৰত। চ' ফিলিংটো কেনেকুৱা হ'ব পাৰে? পানী পালো পথাৰ পালো না। পথাৰলৈ নামি আহিলো। আমি আহিছে গৈ আছো, চেণ্ডেল হাতত লৈছো কাৰণ বোকা আছে বোকা এইবিলাক। মাছ মাৰি আছে বহুত মানুহে ইয়াত। আমি এতিয়া গৈ আছো, বহুত বোকা আছে। আৰু এতিয়া আমি আমাৰ খালটো পামেই এতিয়া। আৰু পেহাহঁতৰ খালৰ কাষতে এঘৰ মানুহে এঘৰৰ খাল সিঁচি আছে আৰু পেহাই এইফালে টিংখন দি বান্ধ দি আছে এতিয়া। আৰু পেহা আৰু খুৰাই এতিয়া খাল সিঁচাত লাগি গৈছে। Like the attention, girl, I know you. But you're everything I want in life. We're fighting danger like kung fu. The love I feel is deep inside. আৰু এইফালে খুৰা আৰু পেহা খাল সিঁচি আছে আৰু মই এইফালে বহি আছো ইয়াত। If you ever need a helper, এতিয়া লাহে লাহে খালৰ পানী কমি আহিছে আৰু এতিয়া এনেদৰে খুৰা আৰু পেহাই খাল সিঁচি আছে আৰু মই এনেদৰে চাই আছো। খুব ভাল লাগিছে আজি। এতিয়া বাল্টিৰে পানী সিঁচিব নোৱাৰি কাৰণ পানীটো কমি আহিছে, একদম খুবেই কম পানী আছে। সেইকাৰণে পেহাই সেইনিৰে পানী সিঁচি আছে এতিয়া।
আৰু এতিয়া মই মাছ চাই আছোঁ কাৰণ ফেনীত মাছবিলাক গৈ আছে তাত সেইকাৰণে মই তাত মাছ ধৰি আছোঁ আৰু এতিয়া তামাম মাছ ধৰি যি মাছ ধৰি আছে বিচাৰি আছোঁ মাছ পাইছোঁ বহুত আৰু এনেদৰে ধৰি আছোঁ আৰু এইফালে মই মাছ ধৰি থাকোঁতে শিঙি মাছে পিন্ধিলে পুৰা বিকাই আছে এতিয়া আৰু ঘূৰি পেলাই এতিয়া মাছ ধৰিছে এনেদৰে ভিনদেউ এইফালে সিঁচি আছে মাছ ধৰি আছে। এই জেগাখিনিৰ নাম হৈছে বঙালৰ দল। ইয়াতে বহুত সৰু সৰু খাল আছে, বিল টাইপ হয়। মাটিখিনি চৰকাৰী ন, এই মাটিখিনি চৰকাৰী হয়। ইয়াতে মানুহবিলাকে নিজা নিজাকৈ খাল কৰি লৈছে আৰু এতিয়া আমি মাছ পাই আজিও যিটো খাল সিঁচিলে আপোনালোকক দেখালোঁ। এনেদৰে আপোনালোকৰ ভিউটো চাওকচোন ইয়াৰ পৰা, কি ধুনীয়া ভিউ, কি ধুনীয়া পৰিৱেশ। আৰু এই সৌফালে আছে বিহাৰৰ খেতি কৰিছে বহুত মানুহে। এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈকে যাওঁ। এতিয়া যাই আপোনালোকক দেখুৱাই আছোঁ মাছ কিমান পালোঁ। ঘৰত দেখুৱাই আছোঁ মাছ যেতিয়া ধুই মেলি দেখুৱাই আছোঁ আপোনালোকক মাছ শুকাই ভাল। আৰু আমাৰ শাল সিঁচা হৈ গ'ল, মাছ ধৰা হৈ গ'ল। এতিয়া আমাৰ হৈ গ'ল সকলো। এতিয়া যাম ঘৰলৈকে। আৰু এতিয়া বেহাই বান্ধটো খুলি দিলে আৰু এতিয়া বান্ধটো খুলি দিয়াৰ লগে লগে পানীৰ ঢৌ আহি আছে এতিয়া। আমি চানডে বুলি আজি আহিলোঁ বন্ধৰ কাৰণে শাল সিঁচিব পেহাহঁতৰ ঘৰলৈকে। এতিয়া আমি শাল সিঁচি ঘৰলৈকে গৈ আছোঁ। মাছ পালোঁ। আপোনালোকক কিমান মাছ পালোঁ দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলৰ বেটেৰীটোৰ চাৰ্জ শেষ হৈ গৈছিল। চাৰ্জ শেষ হৈ যোৱাৰ কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মোৰ মোবাইল। আৰু এতিয়া গধূলি হৈছে, মই ঘৰত আছোঁ এতিয়া। আৰু ঘৰত এতিয়া চাওমিন বনাইছিলে, এতিয়া চাওমিন খাম আমি। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আৰু এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।